পূব ভাৰতৰ আমিৰে শৰীয়ত মহৰুম মুফতি খাইৰুল ইছলামৰ জীৱনীমূলক গ্ৰন্থ তাজকিৰাই খাইৰুল ইছলাম উন্মোচন। এই পৃথিৱীত এনে কিছু লোকৰ আবিৰ্ভাৱ হয় যিসকলে নিজৰ কৰ্মৰাজিৰ জৰিয়তে সমাজক পোহৰাই তোলে। তেনে এগৰাকী ব্যক্তি হ'ল উত্তৰ পূব ভাৰতৰ প্ৰাক্তন আমিৰে শৰীয়ত প্ৰয়াত মুফতি খাইৰুল ইছলাম। জুৰিয়াৰ পৰমাইভেটি গাঁৱত জন্মগ্ৰহণ কৰি দাৰুল উলুম দেওবন্দৰ পৰা সুখ্যাতিৰে ইছলামিক সৰ্বোচ্চ ডিগ্ৰী অৰ্জন কৰি উত্তৰ পূব ভাৰতত শিক্ষাৰ পোহৰ বিলাই 2020 বৰ্ষত মহাপ্ৰয়াণ ঘটে। প্ৰয়াত মুফতি চাহাবৰ স্মৃতিত নগাঁও মৰিগাঁও জিলা তঞ্জিমুল আছাতিজাহৰ প্ৰকাশনাত তাজকিৰাই খাইৰুল ইছলাম নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰে। প্ৰয়াত আমিৰে শৰীয়ত চাহাবৰ জীৱনীমূলক এই গ্ৰন্থই সমাজত সংস্কাৰৰ বাবে সহায়ক হ'ব বুলি সকলোৱে মত পোষণ কৰে। এই উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম। উল্লেখযোগ্য যে প্ৰয়াত খাইৰুল ইছলাম দিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ আছিল। এটা আৱেগিক মুহূৰ্ত, আমাৰ এটা বহুদিনৰ এটা আকাংক্ষা, আমাৰ এটা ইচ্ছিত লক্ষ্যত উপনীত হোৱাৰ এটা মুহূৰ্ত। আৰু আমি আজি কিছু পৰিমাণে সুখী যে তেখেতৰ জীৱনৰ সকলো দিশ সামৰি সম্পূৰ্ণৰূপে আমি সংকলন কৰিব নোৱাৰিলেও কিছু কথা তেখেতৰ জীৱনৰ উজ্জ্বল কিছু দিশ সামৰি এটা ক্ষুদ্ৰ কলেবৰত হ'লেও এটা 142 পৃষ্ঠাৰ এখন স্মৃতিগ্ৰন্থ আজি প্ৰকাশ কৰা হ'ল। প্ৰথমেই মই ধন্যবাদ জ্ঞাপন কৰিম উত্তৰ পশ্চিম নগাঁও ও মৰিগাঁও জিলা তঞ্জিমুল আছাতিজাৰ কৰ্মকৰ্তাসকলক, যে তেখেতসকলেই এইটো উদ্যোগ লৈছিল আৰু প্ৰায় 1 বছৰীয়া পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ অন্তত আজি এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হ'ল। আৰু কেইবাগৰাকী যুৱ উলামায়ে কেৰাম যিসকল বিভিন্ন মাদ্ৰাছাত তেখেতসকল শিক্ষাদান কৰি আছে, তেখেতসকলৰ অক্লান্ত পৰিশ্ৰম। আৰু ইয়াত মই বিশেষকৈ আমি নাম ল'ম আজি আমাৰ উত্তৰ পশ্চিম নগাঁও আৰু মৰিগাঁও জিলা তঞ্জিমুল আছাতিজাৰ বৰ্তমানৰ সভাপতি হজৰত শ্বেখ মুফতি আব্দুল মান্নান চাহাব আৰু তেখেতৰ লগতে নগাঁও জিলা জমিয়তৰ মাননীয় সভাপতি হাফিজ আতাউৰ ৰহমান চাহাব, মৌলানা মুফতি হুছেইন আহমদ কাছিমি চাহাব, মৌলানা আব্দুল নুৰ চাহাব আৰু কেইবাগৰাকী উলামায়ে কেৰাম, তেখেতসকলৰ লগত আৰু কিছু লোকেও সহযোগিতা কৰিছিল। তেখেতসকলে নেৰানেপেৰা প্ৰচেষ্টাৰে তেখেতৰ স্মৃতিত এখন স্মৃতি গ্ৰন্থ আজি উন্মোচন কৰা হ'ল। মই ধন্যবাদ জ্ঞাপন কৰিম তঞ্জিমুল আছাতিজা অৰ্থাৎ ইউনিয়ন অফ টিচাৰ, এই অঞ্চলৰ যি টিচাৰ্ছ এছ'চিয়েশ্যন আছে, তেখেতসকল বেচিকেলি এইসকল মুফতি চাহাবৰে ষ্টুডেণ্ট হয়। তেখেতসকলে স্মৃতি গ্ৰন্থখন লিখিছে আৰু আজি উন্মোচন কৰা হ'ল। মুফতি চাহাবৰ যদি আমি চাওঁ তেখেতৰ জীৱনৰ এনেকুৱা এজন পণ্ডিত আছিল, এফালে এজন ভাল ফিলচফাৰ আছিল, ভাল এজন শিক্ষক আছিল, তেখেতে ভাল এজন অথৰ আছিল, বহুকেইখন কিতাপ লিখিছে তেখেতে। আৰবী উৰ্দু ভাষাৰতো পণ্ডিত আছিলে, অসমীয়া ভাষাৰো তেখেতে পণ্ডিত আছিল। অসমীয়া ভাষাতো বহুকেইখন কিতাপ তেখেতে লিখি উলিয়াইছে। আৰু এজন সমাজ সংস্কাৰক আছিল তেখেত। আমাৰ সকলোৰে নমস্য, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি আছিল। আমাৰ মাজৰ পৰা তেখেতে গুচি গৈছে। তেখেতৰ এই কৰ্মৰাজি, তেখেতৰ জীৱনৰ যি সোণালী ক্ষেত্ৰবিলাক বা তেখেতৰ কৰ্মবিলাক, এইখিনি লিপিবদ্ধ কৰি আমাৰ ডেকাচাম বা আমাৰ হাতত আজি তুলি দিয়াৰ যিটো প্ৰয়াস কৰিছে, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখন স্মৃতি গ্ৰন্থ নিশ্চয় পঢ়িলে আমি তেখেতৰ জিন্দগীৰ, তেখেতৰ লাইফৰ যি সোণালী অধ্যায়বিলাক সেইখিনি পঢ়ি আমিও উপকৃত হ'ম। আৰু আমাৰ ধিং সমষ্টিৰ সন্মানীয় বিধায়ক আমিনুল ইছলাম চাহাবৰ পিতৃ মুফতি চাহাব, তেখেতে সৰ্বভাৰতীয় জমিয়তৰ উপসভাপতি আছিল, জমিয়তৰ প্লেটফৰ্ম অসম ৰাজ্যিক জমিয়তৰ উপসভাপতি আছিল, উত্তৰ পূব ভাৰতৰ আমিৰি শৰীয়ত আছিল। গতিকে এই ফিল্ডবিলাকত তেখেতৰ যি অৱদান সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে আমি তেখেতৰ ওচৰত চিৰ ঋণী। আৰু এই গ্ৰন্থ মই ভাবোঁ এই গ্ৰন্থৰ দ্বাৰা আমি নগাঁৱৰ পৰা তমিজ দিনৰ ৰিপৰ্ট, টি নিউজ অসম।